জৰে ধিমি ধিমি বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি তিয়াগো যে সাক্ষী বহু যুগ মুকলি মুকলি উশাহ মুকলি ইলুতি শিলুতি পৃথিৱীৰ নাচন আবেগৰ দোলনি এ ধানি এ বাণী খাই খাবা ধৰি বৰণি সপোন বান্ধোন মৰমৰ বান্ধোন জীৱনৰ বান্ধোন আবেগৰ বান্ধোন হেঁপাহৰ বান্ধোন আদৰৰ বান্ধোন আপোনৰ হয়তো আজি মোৰ কণমানিকেইটা লগত থকা হলে নিজকে ইমান অকলশৰীয়া আৰু অসহায় অনুভৱ নকৰিলোহেঁতেন। তোমাৰ দৰে ডেকা ল'ৰা এটাই এনেকৈ একো নকৰি বহি বহি আনৰ ওপৰত খাই থাকিলে ভাল নেদেখি। পাপা তুমি প্ৰীতমক এনেকে ইনচাল্ট কৰি ভাল নকৰিলা। ইনচাল্ট? মই ক'ত ইনচাল্ট কৰিলোঁ? মই তেওঁক কিবা এটা কৰাৰ কথা কৈছোঁ। মিটিং এখনৰ বাবে ৰৈ থকাৰ কাৰণে মোৰ দেৰি হৈ গ'ল আৰু ইমান দূৰ বাট ৰাতি অহা নহ'ল। সেইকাৰণে বৰুণাগত থাকি দিলোঁ। সেই কথাটোকে তুমি ফোন কৰি জনালে কি হয়? মই কিমান চিন্তাত আছো তুমি জানানে? তোমাৰ ফোনটো ৰিচিভ কৰিবলৈ কি প্ৰব্লেম? একো প্ৰব্লেম নহয়। তুমি চিন্তা কৰি নাথাকিবা, নিজৰ যত্ন ল'বা, খোৱা বোৱা সময়মতে কৰিবা। তোৰ চকুত এনেকে চকু পানী দেখিলে মই বৰ কষ্ট পাওঁ নহয়। আজি তোক মই কেইটামান কথা কওঁ। মই তোমালৈ চকলেট লৈ আহিম দেই। হ'ব। বাই বাই দিদি। আজি বৰকৈ মনত পৰিছে ছোৱালীজনীলৈ। ইহঁতৰতো অন্তত খবৰ এটা ল'ব পাৰোঁ, কিন্তু তাই ক'ত বা আছে, কেনেকৈ বা আছে। কেতিয়াবাতো ভাৱ হয় জীয়াই বা আছে নে নাই। কেনেকুৱা যে কথাবোৰ মনলৈ আহে নহয়। তাই বাৰু আমাক এনেকুৱা কি বেয়া পালে যে আমাক এৰি থৈ গুচি গ'ল, আৰু আজিলৈকে এবাৰো খবৰ লোৱা নাই, এবাৰো ভবা নাইনে আমি কেনেকৈ জীয়াই আছো। শুন, প্ৰেম মানে কি জানো? ত্যাগ। প্ৰেমত পৰা মানুহে প্ৰথমতে নিজকে ত্যাগ কৰে, আৰু যিজনে মোৰ কোলাত মূৰ থৈ শুই আছে সেয়া হ'ল প্ৰেমিক ভাস্কৰ। কিন্তু এয়াই জানো তোৰ আচল পৰিচয়? এবাৰ নিজেই ভাবি চাচোন, তোৰ আচল পৰিচয়নো কি? সমীৰ, তোমাক কথা এটা সুধো। সোধা। তুমি মোক লৈ সুখী নহয় নেকি? তোমাৰ ব্যৱহাৰৰ পৰা মোৰ এনেকুৱা লাগে তুমি যেন মোক ভাল নোপোৱা। কিয় নাজানো, পত্নী হিচাপে
যিখিনি দায়িত্ব পালন কৰিব লাগে মইতো ঠিকেই কৰি আছোঁ তাৰ পিছতো কিয় এনেকুৱা কৰা মোৰ লগত তুমি তোমাৰ ব্যৱহাৰে মোক বৰ কষ্ট দিয়ে সমীৰ মোৰ ফালে চোৱা তোমাক মই কিবা এটা সুধি আছোঁ তাৰ উত্তৰ দিয়া উঠা উঠা বুলি কৈছো নহয় উঠা অলপ মোক শান্তিত থাকিবলৈ দিয়া সমীৰ কি যে আপদটো চপাই ল'লো নহয় নিজৰ ঘৰখনত নিজে শান্তিৰ মতে থাকিব নোৱাৰা হ'লো কেতিয়া যে পৰিত্ৰাণ পাম নহয় গোটেই জীৱন এনেকৈ থকাৰ কথা ভাবিবই নোৱাৰো মই কি যে আপদটো চপাই ল'লো নহয় নিজৰ ঘৰখনত নিজে শান্তিৰ মতে থাকিব নোৱাৰা হ'লো কেতিয়া যে পৰিত্ৰাণ পাম নহয় গোটেই জীৱন এনেকৈ থকাৰ কথা ভাবিবই নোৱাৰো মই লাহে লাহে সমীৰৰ কাণ্ডবোৰত চকুলো আৰু নোলোৱা হৈছে প্ৰতিটো কথাতে আঘাত দি দি তেওঁ মোক কঠোৰ কৰি পেলাইছে কোনোবা অচিনাকি যেন লগা হৈছে সমীৰক এনেকুৱা ভাৱ হয় যেন আৱেগত উঠি বাঢ়ি মই বৰ ডাঙৰ ভুল সিদ্ধান্ত এটা লৈ পেলালোঁ কিন্তু কি কৰিম এতিয়া আৰু পিছুৱাই যোৱাৰ কোনো ৰাস্তা নাই যেতিয়ালৈকে জীয়াই থাকিব পাৰোঁ সমীৰৰ ওচৰতে থাকিম আৰু যিদিনাই জীয়াই থকাৰ হেঁপাহ শেষ হৈ যাব সেইদিনাই এতিয়া মোৰ দৰে আন কাৰোবাৰ আৱেগ অনুভূতিৰ লগত খেলিবলৈ ভৱিষ্যতে আৰু সমীৰক মই নিদিওঁ তেনেকুৱা শিক্ষা মই তোমাক দি যাম সমীৰ আৰু নিজক ভাল পাবলৈ ল'লে কি লাভ হয় জানো আনে তোক বৰ বেছি আঘাত দিব নোৱাৰে নিজৰ প্ৰেমত পৰা মানুহৰ মনটো শান্তিৰে ভৰি থাকে আৰু মন যেতিয়া শান্তিৰে ভৰি থাকে হাজাৰ দুখ কষ্ট সমস্যায়ো মানুহৰ মনটো ভাঙিব নোৱাৰে কি এইবোৰ তুমি কি কথা কৈ আছা মই সেইখন ঘৰলৈ যাব নোৱাৰো তাত মই অশান্তি পাওঁ মোক বিশ্বাস কৰা তুমি আমাৰ ঘৰলৈ গৈ একো অসুবিধা নোপোৱা উত্তৰ পালি নাই পোৱা কিন্তু কিছুমান কথা বুজি পাইছো বৰ্তমান প্ৰেমিক ভাস্কৰৰ আঁৰত তই তোৰ সকলো পৰিচয় হেৰুৱাই পেলাইছ খন্তেকীয়াভাৱে হ'লেও নিজকে পাহৰি গৈছ যদি নিজৰ মনৰ কষ্টবোৰ কম কৰিবলৈ বিচাৰ প্ৰথমে নিজকে বিচাৰিছা আৰু যেতিয়া নিজকে বিচাৰি পাবি লাহে লাহে দেখিবি তোৰ সকলো ভাল লগা হৈছে আৰু নিজক ভাল পাবলৈ ল'লে কি লাভ হয় জানো আনে তোক বৰ বেছি আঘাত দিব নোৱাৰে নিজৰ প্ৰেমত পৰা মানুহৰ মনটো শান্তিৰে ভৰি থাকে আৰু মন যেতিয়া শান্তিৰে ভৰি থাকে হাজাৰ দুখ কষ্ট সমস্যায়ো
মানুহৰ মনটো ভাঙিব নোৱাৰে। চা, নিজতকে আপোন কোনো হ'ব নোৱাৰে। আৰু মই তোক শব্দৰে বুজাবহে পাৰো, অনুভৱটো নিজে কৰিব লাগিব। আৰু বৰ্তমান এই অৱস্থাৰ পৰা তই নিজেই নিজকে উলিয়াব লাগিব। এনেকে ভাঙি পৰিলে জানো হ'ব? প্ৰীতম, কি ভাবি আছা? মন মাৰি আছা যে? অথনি পাপাই কোৱা কথাবোৰ ভাবি আছা ন? নিশি, মই তোমাক এটা অনুৰোধ কৰিম, ৰাখিবানে? কোৱাচোন কি অনুৰোধ? প্লিজ নিশি, আমি আমাৰ ঘৰলৈ ঘূৰি যাওঁ বোলা। কি? এইবোৰ তুমি কি কথা কৈ আছা? মই সেইখন ঘৰলৈ যাব নোৱাৰো, তাত মই অশান্তি পাওঁ। মোক বিশ্বাস কৰা, তুমি আমাৰ ঘৰলৈ গৈ একো অসুবিধা নোপোৱা। লাগিলে এই বিষয়ে খুৰা-খুৰীৰ লগত মই খোলাখুলিকৈ কথা পাতিম। এবাৰ মোৰ মনৰ কথাখিনি বুজিবলৈ চেষ্টা কৰা প্লিজ। মই ইয়াত থাকিবলৈ বৰ অসুবিধা পাইছোঁ। মই তোমাৰ লগত ইয়াত এনেকৈ থাকিব নোৱাৰিম, য'ত মোৰ আত্মঅভিমানত, স্বাভিমানত বাৰে বাৰে আঘাত হয়। সেইখন ঘৰত মই কেনেকৈ থাকোঁ? আৰু এইখিনি সময়ত মই বেলেগত তোমাক ৰাখিবলৈও মই আৰ্থিকভাৱে অসমৰ্থ। তুমি মোক যিমানে পতিয়ন নিয়াবলৈ চেষ্টা নকৰা কিয়, তোমাৰ প্ৰস্তাৱত মই সন্মতি দিব নোৱাৰো। এবাৰ সেইখন ঘৰৰ পৰা ওলাই অহাৰ পিছত আকৌ সেইখন ঘৰলৈ মই উভতি যাব নোৱাৰো। প্ৰীতম, চোৱা, মই পাপাক বুজাম, তুমি চিন্তা নকৰিবা। মই থকালৈকে তুমি এইখন ঘৰত একো অসুবিধা নোপোৱা। কিন্তু নিশি, মোক বিশ্বাস কৰা নাই? কৰো। তেনেহলে সব ঠিক হৈ যাব, তুমি মাত্ৰ নিশ্চিন্ত থাকা। সংসাৰত বিৰাজ কৰা নিৰ্জনতাই মোৰ মনটোক অনবৰতে গধুৰ কৰি থাকে। পুৰণি স্মৃতিবোৰে মনটোত ভিৰ কৰি থাকে। নিজকে বুজাই 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 মই হাৰি গৈছো। হৰিকাই, তোৰ যে ভুল হৈছে সেই কথা দেউতাক হিচাপে মই আকৌ সকীয়াই দিছোঁ। মই বহুত ভাবি চিন্তি এই সিদ্ধান্তটো লৈছোঁ। আজিয়ে নহয়, কেতিয়াবাই লৈছোঁ। আৰু এতিয়া তোমাৰ বা আন কাৰোবাৰ কথাই মোৰ সিদ্ধান্ত সলনি কৰিব নোৱাৰে। হৰিকাই, ইয়াত তেনেকৈ অকলে অকলে কিয় ৰৈ আছা? আজি দেউতালৈ বৰকে মনত পৰিছে। পুৰণি কথাবোৰে মনটো ভিৰ কৰিছেহি। এতিয়া সময় সলনি হ'ল। সংসাৰত বিৰাজ কৰা নিৰ্জনতাই মোৰ মনটোক অনবৰতে গধুৰ কৰি থাকে। পুৰণি স্মৃতিবোৰে
মনটোত ভিৰ কৰি থাকে। নিজকে বুজাই 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 মই হাৰি গৈছো হৰিকাই। সংসাৰত বিৰাজ কৰা নিৰ্জনতাই মোৰ মনটোক অনবৰতে গধুৰ কৰি থাকে। পুৰণি স্মৃতিবোৰে মনটোত ভিৰ কৰি থাকে। নিজকে বুজাই 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 মই হাৰি গৈছো হৰিকাই। তাৰমানে তই ভাড়া ঘৰলৈ যাবলৈ ওলালি, মোৰ কথা নুশুনিলি। তোৰ যে ভুল হৈছে সেই কথা দেউতাক হিচাপে মই আকৌ সকীয়াই দিছোঁ। তই আকৌ এবাৰ ভাবিছা। আনৰ ভুলটো আঙুলিয়াই দিয়াটো সহজ দেউতা, কিন্তু যেতিয়া নিজেই এই পৰিস্থিতিত পৰা যায় তেতিয়াহে বুজি পোৱা যায়। মই বহুত ভাবি চিন্তি এই সিদ্ধান্তটো লৈছোঁ। আজিয়েই নহয়, কেতিয়াবাই লৈছোঁ। আৰু এতিয়া তোমাৰ বা আন কাৰোবাৰ কথাই মোৰ সিদ্ধান্ত সলনি কৰিব নোৱাৰে। আপুনি বেছি চিন্তা কৰি নাথাকিব, সময়ে তাইক বুজাব। টোপনি অহা মানুহক জগাবলৈ ভাল, কিন্তু টোপনি ভাও ধৰি থকা মানুহক জগাবলৈ বহুত টান। মা তুমিও ভুল হ'লেতো ভুল বুলিয়ে ক'ব লাগিব, সঁচাটোতো মিছা কৰিব নোৱাৰি। ঠিক আছে তেনেহ'লে, এতিয়াৰে পৰা তোমালোককো আমনি নিদিয়াকৈ থাকিবলৈ চেষ্টা কৰিম। মানস, ব'লা। আহোঁ। ঈশ্বৰে তোমাক মংগল কৰক। তুমি বন্দনাক বুজাবা, তাই ডাঙৰ ভুল কৰিছে। তাই ভবাৰ দৰে সকলো কথা নহয়। এনেকৈ হ'লে তাইয়ে আটাইতকৈ অশান্তিত ভুগিব লাগিব। বাপেক হিচাপে তাইৰ ভৱিষ্যতলৈ ময়ে বেছিকৈ শংকিত হৈছোঁ। জানেই, তেওঁক বুজালেও নুবুজে, ক'লেও নামানে। তথাপিও মই চেষ্টা কৰিম। আপোনালোকে চিন্তা নকৰিব, মই বন্দনাৰ লগত সদায় আছোঁ। যোৱা, ভালদৰে থাকিবা। কিবা প্ৰয়োজন হ'লে আমাক জনাবা। হ'ব। জৰে ধিমি ধিমি বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি তিয়াগো যে সাক্ষী বহু যুগ মোক